এইবোৰ মানুহে যে কৈ থাকে সেকেন্ড হ্যান্ড মোবাইল এটা লোৱাৰ সময়ত এমাহৰ ভিতৰত কিবা হলে ৰিপ্লেস কৰি দিম বা ঘূৰাই অন্য মোবাইল এটা দিম, কোনোবাই 3 মাহৰ গ্যাৰান্টিও দি থাকে। এইবোৰ কথা আসলে সঁচা নে মিছা? আজি মানে মোৰ সন্মুখত এটা এনেকুৱা ঘটনা ঘটিছে। আৰু মানে আপোনাৰ এইবোৰ মোবাইলৰ ভাণ্ডাৰ যে আপুনি চাই থাকে, ভিডিঅ'ত যে আপুনি মোবাইল বিলাক চাই থাকে, এইবোৰ মোবাইল ক'ৰ পৰা আনে ভিডিঅ' বনোৱাৰ সময়ত, আকৌ ইউটিউবৰ ভিডিঅ' বনোৱা শেষ হলে ঘূৰাই লৈ দি থৈ আহে। সো এইবোৰ কথা আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। আজি মানে মোৰ সন্মুখত ইউটিউবৰ ভিডিঅ' শ্বুট কৰিছে আৰু মই সকলো খেলবল ধৰা পেলাইছো কেনেকৈ ভিডিঅ' শ্বুটিং কৰে। আৰু আজিৰ এইটো ভিডিঅ'ত সকলো খেলবল ভংগ কৰি দিম। মোৰ মুখমণ্ডলখন ইমান ফেমাছ নহয় যে মই জিকে কম মানি ল'ব, সেইকাৰণে আজি এইটো ভিডিঅ'ত আপোনাক ভিডিঅ' ক্লিপৰ সহায়ত মানে সকলোবোৰ কথা প্ৰমাণ কৰি দিয়া হ'ব। যদি আপুনি এটা সেকেন্ড হ্যান্ড মোবাইল কিনিব বিচাৰি আছে, সো এইটো ভিডিঅ' আপোনাৰ কাৰণে বিশেষ জৰুৰী। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভৰ পৰা আৰম্ভ কৰোঁ। আজি মই গৈছিলো গুৱাহাটীত সেকেন্ড হ্যান্ড মোবাইল কিনিবলৈ আৰু এটা বহুত বিশেষ কামত। মই মোবাইল কিনি থকা সময়ত যেতিয়া মোবাইলটো চেক কৰি আছিলো, তেতিয়া মানে এজন মানুহ আহিল আইফোন 13 লৈ গৈছিল 2 দিন আগত। এই 2 দিনৰ ভিতৰত মানে কিনাৰ 2 দিন পিছতে তেওঁৰ মোবাইলত এটা প্ৰব্লেম দেখা দিয়ে। কি প্ৰব্লেম আপুনি তেওঁৰ মুখৰ পৰা শুনি লওক। কি হল মোবাইল ফিক্সাৰৰ মোবাইল কি বেয়া হৈ গ'ল নেকি? মানে আমি মোবাইল লৈছিলি মোবাইল ফিক্সাৰৰ পৰা। হয় মেইন প্ৰব্লেমটা আমাৰ পৰা হৈছে আৰু কি মালিকৰ পৰা হোৱা নাই। হয় আপোনাৰ পৰা হৈছে না আপোনাৰ? হয় মানে কথাটো হ'ল মোবাইলটো তাৰ দোকানৰ পৰা লোৱা নাই আমি, মানে কালাৰৰ কাৰণে আমি বেলেগৰ পৰা আনিব দিছিলে। তাৰ পাছত মোবাইলটো কেমেৰা প্ৰব্লেম হয়, এতিয়া আমি আনিছিল। আনাৰ পাছত মালিকে কৈছে এনে টেনশ্যন নাই, ৰিপ্লেচ পুৰা চেঞ্জ হ'ব। মানে এতিয়া চেঞ্জত প্ৰচেছৰ প্ৰচেছ হৈ আছে। কথাটো হ'ল তেওঁৰ মোবাইলৰ বেক কেমেৰাখন কাম নকৰে আৰু এই মোবাইলটো এই দোকানীখনৰ নহয়, এই দোকানীয়ে অন্য এটা দোকানৰ পৰা মোবাইলটো ধাৰ কৰি আনি তেওঁক দিছিল। তেখেতক মই মানা কৰিছিলো কি মোৰ তাত যিকেইটা কালাৰ আছে লৈ লওক, তেখেতে খালি হোৱাইট কালাৰ লাগে আৰু ওচৰৰ দোকান এখনৰ পৰা আনিছো। এতিয়া কি আনিছো কি আনা মইতো নাজানো, কিন্তু দাদাক মই বাৰে দিছো দাদা এই 4টা কালাৰৰ ভিতৰত পচন্দ কৰক। দাদাই তাৰপিছত হোৱাইট লাগে, তথাপি মই ভাবিছো ভালে হ'ব। অলপ ডিটেইলছত ক'বলৈ গ'লে এই দোকানত আছিল আপোনাৰ 4টা কালাৰৰ মোবাইল আছিল 13ৰ, কিন্তু এই মানুহৰ বগা কালাৰটো লাগে। সেইকাৰণে এই দোকানীজনীয়ে বেলেগৰ পৰা 13 বগা কালাৰটো আনি তেওঁক দিছিল। আৰু এই মানুহৰ এতিয়া ৰিপ্লেচ লাগে, মানে কেমেৰাটো বেয়া হৈছে, এতিয়া মানে ৰিপ্লেচ লাগে। আৰু তেওঁৰ মোবাইলটো ৰিপ্লেচ কৰাৰ কাৰণে বিচাৰা ইয়াত বহি আছে। ইমান সময় ধৰি ৰিপ্লেচ কৰি আছো, এই ৰিপ্লেচনো কি পালা আহক জানি লওঁ। যদি আপুনি সেকেন্ড হ্যান্ড মোবাইল এটা কিনে তাৰ রিপ্লেসমেন্ট সিস্টেম থাকে। যদি কিবা কাৰণত কিছুদিন পিছত মোবাইলটো বেয়া হয়, সেকেন্ড হ্যান্ড মোবাইল বেয়াও হ'ব পাৰে, সেইটোৰ এটা নিৰ্দিষ্ট ডেট থাকে। কোনোবাই 3 মাহৰ দিয়ে, কোনোবাই 2 মাহ, কোনোবাই 1 মাহৰ দিয়ে, কোনোবাই একো নিদিয়ে। সো সেই ডেটৰ ভিতৰত আপোনাৰ মোবাইলত যদি কিবা প্ৰব্লেম দিয়ে, আপুনি যদি কিবা প্ৰব্লেম ফেচ কৰে, তেনেহ'লে আপোনাৰ মোবাইলটো ৰিপ্লেচ কৰি দিয়া হ'ব। তাৰমানে আপুনি যিটো মোবাইল কিনিছিলে আপোনাক সেইটো মোবাইলে দিয়া হ'ব, অন্য মোবাইল দিয়া হ'ব। তেনেকুৱা মোবাইল আপুনি অন্য এটা মোবাইল পাই যাব। আপোনাৰ আগৰ মোবাইলটো ঠিক কৰি দিয়া নহয়, মেকানিক এজন আনি ৰিপেয়াৰ কৰা নহয়, তো ডাইৰেক্ট আপোনাক চেঞ্জ কৰি দিব। এইটোকে কোৱা হয় ৰিপ্লেচমেন্ট। যিসকলে বুজি পোৱা নাই সেইসকলে নিচত কমেন্ট কৰিব পাৰা, মন লাগিলে আকৌ এটা ভিডিঅ' বনাই দিম। এতিয়া কথা হ'ল এই ব্যক্তিজনক মোবাইলটো ৰিপ্লেচ কৰি দিয়া হৈছিল নেকি, যিহেতু ইয়াত অলপ খেলি মেলি আছে। যিহেতু এইটো দোকানীৰ মোবাইল নহয়, মোবাইলটো বেলেগ দোকানীৰ হয়, সেইকাৰণে মানে ৰিপ্লেচ কৰোঁতে অলপমান দেৰি হৈছে। কিন্তু তাক ৰিপ্লেচ কৰি দিয়া হৈছে, বেলেগৰ কথা মই নাজানো, কিন্তু এইটো দোকানীয়ে ৰিপ্লেচ কৰি দিছে। মই মানে 5 মান আগত গুৱাহাটীত গৈ আৰু 2টা মোবাইল লৈ আহিছিলোঁ বেলেগ দোকানৰ পৰা। মানে এটা হ'ল আপোনাৰ স্যামছাং S20 5G, যেটো দি মই ভিডিঅ' ৰেকৰ্ডিং কৰি আছো, আৰু এটা স্যামছাঙে, কিন্তু এইটো অন্য মোবাইল, এইটো নাম মোৰ মনত নাই। মানে এই 2টা মোবাইলত ৰিপ্লেচৰ কোনো চিষ্টেম নাছিল। পইচা দিয়া হ'লেই মোবাইলত যদি কিবা হয় মোবাইলটো আকৌ ঘূৰাই নিদিয়ে। আপুনি যদি তাতে থাকে যদি মোবাইলটো ঘূৰাই দিয়ে, এনেকুৱা দোকানৰ পৰা মোবাইল নিকিনিব। মানে সেকেন্ড হ্যান্ড মোবাইলত 1 মিনিটৰ ভিতৰত কিবা হৈ যাব পাৰে। কিছুমান মোবাইল দোকানী এনেকুৱা কৰে, মানে ভিডিঅ' বনোৱাৰ কাৰণে বেলেগৰ পৰা মোবাইল লৈ আহে, ভিডিঅ' পাতি বনাই আকৌ মোবাইল বিলাক ঘূৰাই দি থৈ আহে। এনেকুৱা চিষ্টেমত মই মানে পৰিছো। মানে ঘৰৰ পৰা ভিডিঅ' চাই যাওঁ যে বহুত মোবাইল আছে, তাত যাই সুধো যে মোবাইল নাই, কেইটামান ভঙা চিঙা মোবাইল লৈ বহি থাকে। আৰু আপুনি যেতিয়া সুধিব মোবাইলবোৰ ক'ত গ'ল, তেতিয়া তেওঁ ক'ব যে গোটাই বিক্ৰী হৈ গৈছে। বা আপোনাৰ লগত এনেকুৱাও হ'ব পাৰে যে ফাৰ্ষ্টটো আপুনি মোবাইলৰ ভিডিঅ'ত যিটো চাইছিলে তাতকৈ আপোনাক বেছি ল'ব। তেতিয়া মানে আপোনাক ক'ব যে এইটো মোবাইলৰ প্ৰাইচটো এইটো আছিল, মোবাইল কিন্তু একেই, কিন্তু সেইটো প্ৰাইচ অলপ বেছিকৈ ক'ব। এনেকুৱা দোকানৰ পালাত আপুনি নপৰিব। সেইবোৰ দোকানৰ নাম মই নকওঁ। আপুনি যদি ঘৰৰ পৰা ওলাই বহুত ভালকৈ যাচাই কৰি যাব আপুনি সেইটো দোকানলৈ, সেইটো দোকানৰ আপুনি বহুত ভিডিঅ' পাব। সেই ভিডিঅ'বোৰ আপুনি ভালকৈ চাই যাব যদি এটা মোবাইল আপুনি কিনিবলৈ যায়। মানে বহুত মানুহে বহুত দূৰৰ পৰা মানুহে গৈ থাকে নহয়। এইটো দোকানৰ ক্ষেত্ৰত মই এনেকুৱা বেয়া ব্যৱহাৰ পাতি দেখা নাই। মোবাইল ষ্টকো বহুত বেছি থাকে, মানে আপোনাৰ যিটো পছন্দ সেইটো ল'ব পাৰিব আপুনি। এইটো ভিডিঅ'ৰ পিছত আৰু এটা ভিডিঅ' আহিব, সেকেন্ড হ্যান্ড মোবাইল আপুনি কেনেকৈ চেক কৰিব।
মানে বহুত মানুহে মানে ডাইৰেক্ট মোবাইল কিনিবলৈ যায় কিন্তু নুবুজে যে কেনেকৈ মোবাইলটো চেক কৰিব লাগে। এইটো লৈ এটা ভিডিঅ' বনাম বুলি মই ভাবিছো। চ' যিসকলৰ মানে এনেকুৱা ভিডিঅ' লাগে কেনেকৈ ছেকেণ্ড হেণ্ড মোবাইল চেক কৰিব লাগে, আপুনি যদি ইমান নাজানে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। চ' আজিৰ কাৰণে ইমানে। ভিডিঅ'টো যদি ভাল লাগে, ইনফৰ্মেটিভ হয়, তেনেহ'লে আগলৈ শ্বেয়াৰ কৰি দিব। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।